ঐ কি হ'ল অটা যে কান্দি আছ যে অকলে অকলে বহি মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে মোক এৰি থৈ গুচি গ'ল তই কেলে কান্দিছ আকৌ তোক হেল্প কৰিছো আকৌ হয় দা এইটো ৰাস্তা কলৈ যাম দিনত হ'লেতো ইয়াতে থাকে ৰাতি হ'লে কলৈ যায় নাজানো নহয় মই তেৰি প্যাৰি প্যাৰি দো আখিয়া ফুলা উঠিছে যে এই তই মানুহ টেপি দে আকৌ ধৰচোন ধৰ আয়া ইমান চাত টেপিছ যে তই এইটো চোন টেপি দে বুলি ক'লে মানুহটো তই তাত টেপিবৰ কাৰণে মই ইয়াত টেপিব আছিলোঁ হ'লে বহি দিয়া বহ বহ এতিয়া বাবা কি মৰম অ এই মৰম চম একো নাই আজি এইটো মুভমেণ্ট পিন্ধি আহিছে অ ভাই ঐ এই বাইকখন কি হ'ল চাই দেচোন ৰাতিপুৱাৰ পৰা ষ্টাৰ্টে কৰিব পৰা নাই এখন বেটেৰী লওঁ তই চাৰ্জ দিব লাগিব এখন হয় নেকি মোকচোন কোম্পানী ফালৰ পৰা চাৰ্জাৰডাল নিদিলে আকৌ ক'ত লগাই আকৌ এডাল অ ভাই ঐ কেলে এখন দাঙি লৈ গৈছ চলাই যা আকৌ সেই এতিয়া ধুই আনিছো দেখা নাই ইমান ধুনীয়া হৈ আছে আকৌ টায়াৰ কেইটাত বোকা লাগিব ঐ ভাই ঐ তোক বিয়া দিনাখন তই ইয়াত বহি আছো যে এনেকে ব'ল ঘৰলৈ যাওঁ চবেই বিচাৰি আছে তোক নেযাং কেলে নাযাওঁ আকৌ তই কোৱা কেলে যাম আকৌ মোৰ বিয়াত নাহা মোক চিঠি দি মতা নাই নেযাং কি কৰি থাক তই ইয়াতে থাক যা নেযাং হেল্ল' ভাই ভালনে এ ভাল তোৰ ক মোৰ ভালে ই কোন হয়নো ই মোৰ ভাই সুধীৰ হয় হেল্ল' সুধীৰ ভাই তোক মই কিমান বাৰ ক'ম এফালে গ'লে এফালে ইণ্ডিকেটৰ দিবি এফালে গ'লে এফালে ইণ্ডিকেটৰ দিবি এতিয়া আমি কোনফালে যাম এইফালে যাম এফালে ইণ্ডিকেটৰটো দে আকৌ কি কৰে ভাই তোক যদি মই পইচা 100 টকা দিওঁ তই কি কৰিবি কি কৰিম আকৌ তই ভাত দিম আকৌ সেই তোক দি লাভ নাই দে মোৰ 100 টকা ঘূৰাই দে এই মোক কেতিয়া পইচা দিলে মোৰ পৰা 100 টকা লৈ গ'ল অ ভাই ঐ এইফালে গ'ল মোৰ 100 টকা তিল পিঠা হয় এইটো কি কৰে কি হ'ল আমি যে ইমানখন টকা চুকৰিলো যে আমি কেনেকৈ হিচাপ কৰিম হিচাপ কৰা কথা বাদ দে কাইলৈ নিউজত দিবই ঐ খগেনৰ ব্ৰেকটো যে কালি গাড়ী এখন ওপৰ পিলে উঠি গ'ল মৰি থাকিলে নহয় আৰু হে গাড়ী এখন উঠি গ'ল মৰি থাকিলে এই মোৰ পথচোন সদায় হেলিকপ্টাৰ এৰোপ্লেন যায় মই তথাপিও নমৰোঁ মৰে নে হেলিকপ্টাৰ যায় হেনো আপুনি কথাবোৰ ক'লে তাতকৈ বিশ্বাস নকৰে আকৌ মই কৈছোঁ নহয় খাই বুলি ঐ তই মদ খা নাখাওঁ কৈছিল হেল্ল' মই মদ খাওঁ আমাৰ ককাও মদ আহি পাপাও মদ আহি ময়ো মদ আহি আমাৰ গোটেই খানদানটোৱে মদ আহি এতিয়া শুনিলে নাই কোন হ'লেনো তই বাবা আকৌ অ'লা কি হ'ল কোনে ঘোচা মাৰি দিলে মোক যে ঘোচা মাৰিবলৈ কাৰো দম নাই চব মাৰো বেলেগ কথা ঐ কি কৈ আছ এই পৰীক্ষাত ফেইল কৰিলো যে পাপাই গালি দি আছে চব পইচা বোলে পানীত পেলালো গৈ আছে ক'তনো পেলালো চাই আছো তাকে চব দেই ঐ ভাই ঐ তই জীৱনত ভাল কাম কৰি পাইছ নাই পাইছোঁ কি ভাল কাম কৰিলি তই এদিন বৰা মানুহ এটাই ভিতৰতে পাৰ আঙুলিটো যে আঙুলিটো যে যিমান দলে গৈছে চব মোমা দিয় তই চোন বে ধনী মানুহ আকৌ সেই ক'ত ধনী ন এই আঙুলিটো কিমান দলে গৈছে এইটো হৈহে পাণ দোকান এখন খুলিম বুলি ভাবিছো ইয়াত
ঐ পাতি শুনি ল মই 1 2 3 কম না চবে নামাবি দেই 1 2 3 তোৰ কি হ'ল ছাৰ আপুনি 1 2 3 হে কৈছে মই 4 নম্বৰটো হয় মোক নাই কোৱা আপুনি যাবলৈ চাই নব কিন্তু দমাইব ক'লে সি চাই নব ঐ তই কেলে লুমি আছ এনেকে উল্টাকে মেথা বিষৰ পিল্লা হাত লোহৰা পেটল যাব বুলি এনেকে আছো ওলমি থাক তই যা দে মই পিছত যাম দা পেটলে যাবতো পইচা লৈ গ'ল হাঁহিছ যে ভাই পইচা লৈ গ'ল কি হ'ল মনি বেগটো মোৰ লগত আছে না বেলি বুলি কৈছ না এইটো জোন বুলি কৈছে না তোক মই হে তই মোতকে জানি সেইটো বেলি এইটো জোনে হয় কথা লাগিলে বুজি নাপায় বেলি বুলি কৈছ না এইটো জোন হয় বুলি কৈছে না তই মোতকে জনা আছে নেকি তই মোক কথা তই ভাইটি ৰবাচোন এইটো জোন নে বেলি কৈ দিছ তুমি নাই দাদা মই নাজানিম ন মই এখনকে আজি নতুনকে আহিছোহে ঐ বাইকখন ঠেলি ঠেলি ক'লৈ গৈছ এই বাইকখন তেল নাইকিয়া হ'লো এইটো কি এইটো পেট্ৰল আকৌ ভয় লগা নহ'লে কেলে ঠেলি ঠেলি গৈছ এইটো মই ইমাৰ্জেঞ্চিৰ কাৰণে থৈছো এই সেইটোৱে তই আমাৰ বুজি পাই অধে কালিৰ পৰা কাৰেণ্টে নাই এতিয়া আকৌ কাৰেণ্ট লাগিব তই ভাল মনত পেলাই দি নহ'লে মই মৰি দেখিলোঁ আজি ঐ তেৰি পাঁচ ক'ল কিয় ঐ এইটো মোক পইচা দে তোমাৰ পইচা কেনেকৈ আকৌ এতিয়া মই জোপোৱা ওলাই পৰিছে মই এতিয়া মানে এইটো পাইছোঁ তোমাৰ হাতত কি প্ৰমাণ আছে চা সেইটো আমাৰ ককা ফটো দেখিছ নাই সেইটো ককা আছে দেখিছ নাই এইটো আমাৰ ককাহে নাই টক লাগে এইটো ককা আনি ধৰ ঐ এইফালে আছে এইফালে তই যে মোক দে আঙুলটো তই কথা নকবি তই এইফালে এইফালে কি কৈছ তই তই কৈছোচোন আঙুলিটো কথা নক'বলৈ ভৰিটোৱে কথা কৈছো সেইকাৰণে ঐ ল পূজা চাব যাওঁ ব'ল মই নাজানো দে মোক পইচা চইচা একেবাৰে নাই তই নাই তই কেলে চিন্তা কৰিছ মই থাকোঁতে তই কেলে চিন্তা কৰিছ মই থাকোঁ বৈ নহ'লে যাম ইবছৰকে চামগে সঁচাকৈ খাই দিম খুৱাই দিম মই ভণ্টি ৰ'বাচোন কি লেখা আছে এইটো চাই দিয়াচোন মই তোমাক ভাল পাওঁ ধুনীয়া ল'ৰা দেখিবই নোৱাৰো ভাল পাম বুলি ক'ব হয় যা যা ইয়াৰ পৰা মোৰ গাৰ্লফ্ৰেণ্ড আছেই কম চেনি নহয়